वेलकम टू बिकुल हुसैन यूट्यूब चैनल। हेलो ভিউয়ার্স, मैं बिकुल हुसैन और आपलोके चाই আছে बिकुल हुसैन यूट्यूब चैनल। आज मैं अनबक्सिंग करी देखाम এটা মোবাইল ফোন। জানিবলৈ শুনিবলৈ ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। আজি আনবক্সিং কৰি দেখাম Realme C3 মোবাইল ফোনটো আনিলো ফ্লিপকাৰ্টৰ পৰা। তো ব্লগ ভিডিওটো আগলৈ চাই থাকক। এইটো হল ফ্লিপকাৰ্টৰ পৰা অহা বক্সটো আৰু ইয়াৰ ভিতৰত আছে মোবাইল ফোনটো। তো মোবাইল ফোনটো আগলৈ চাই থাকক। এইটো হল ফ্লিপকাৰ্টৰ বক্স আৰু ইয়াত আছে এটা বিল পে ৰিচিপ্ট ফ্লিপকাৰ্টৰ পৰা অহা আৰু এইটো হল মোবাইলৰ মেইন বক্সটো। ইয়াত লিখা আছে Realme C3 বুলি আৰু ইয়াতো Realme C3 বুলি লিখা আছে আৰু ইয়াতো কিবা কিবি লিখা আছে। ইয়াত লিখা আছে মেড ইন ইণ্ডিয়া বুলি আৰু ওপৰৰ ফালে লিখা আছে 5000 ইমেজ ব্যাটারি পাৱাৰ 6.5 ইঞ্চি মিনি ড্ৰপ ফুল স্ক্ৰীন ডিসপ্লে Helio G70 প্ৰচেছৰ অল ডুৱেল কেমেৰা। তো ব্লক মোবাইল ফোনটোৰ ভিতৰৰ বাকচটোৰ ভিতৰত কি আছে এই বাকচটো ওপেন কৰিলে ইয়াত আছে আৰু এটা সৰু বাকচ। এই বাকচটোৰ ভিতৰত আছে কিবা কিবি। তো চাওক আৰু ইয়াত আছে কাৰ্ড স্লট খুলিব পৰা পিনটো আৰু ইয়াত আছে Realme কুইক গাইড টু আৰু ইয়াত আছে ইউজাৰ মেনুৱেল গাইড Realme আৰু ইয়াত আছে ওয়ারেন্টি কার্ড। তো ভিডিওটো আগলৈ চাই থাকক আৰু এইটো হল মেইন মোবাইলটো আৰু তাৰ আগতে চাও ইয়াৰ তলত কি দিছে। ইয়াত দিছে এটা পাৱাৰ এডাপ্টাৰ আৰু ইয়াত দিছে USB কেবলটো বহুত ভাল হয়। USB কেবলটো এইটো হল পাৱাৰ এডাপ্টাৰ। ইয়াত লিখা আছে Realme বুলি আৰু এইটো হল মেইন মোবাইল ফোনটো। তো মোবাইল ফোনটো আছে এটা পেকেটত। তো এইটো হল মোবাইল ফোনটো। তো মোবাইল ফোনৰ বেক সাইডটো বহুত ভাল। এই মোবাইল ফোনটোৰ আছে 4GB RAM 64GB ষ্টৰেজ 6.5 ইঞ্চি ফুল HD ডিসপ্লে। বেক সাইডত ডুৱেল কেমেৰা 12 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা Helio G70 প্ৰচেছৰ 5000 ইমেজ ব্যাটারি পাৱাৰ আৰু এইটো অন কৰিলে এইটো অন কৰিব লাগিব। অন কৰিলে Realme বুলি লিখা আহিল। এইটো অন হৈ আছে। এইটো অন হওঁতে অলপ সময় লয়। এয়া আছিল আজিৰ ভিডিওটো। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব, কমেন্ট কৰিব, ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই।